ঘৰতে কেনেকৈ খুৰমা বনাব তাৰ ভিডিঅ'টো আজি আপোনালোকৰ কাৰণে লৈ আনিছোঁ। আজি খুৰমাখিনি মই আটা দি বনাম। আপোনালোকে ইচ্ছা কৰিলে ময়দা দিও বনাব পাৰে। খুৰমাখিনি বনাবৰ কাৰণে ইয়াত মই 3 কাপ আটা লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে অকণমান সৰহকৈও ল'ব পাৰে। যিহেতু খুৰমাখিনি বনোৱাৰ পাছত 1.5 মাহ 2 মাহলৈকে ভাল হৈ থাকে, সেইটো কাৰণে আপোনালোকে সৰহকৈ লওঁ বুলি ভাবিলেও ল'ব পাৰে। ইয়াত মই অকণমান নিমখ দি দিছোঁ। মিঠাৰ লগত যদি অকণমান নিমখীয়া টেষ্ট এটা আহে খাবলৈ বেছি ভাল হয়, সেইটো কাৰণে মই অকণমান দি দিছোঁ। যদি ইচ্ছা কৰে আপোনালোকেও দি ল'ব পাৰে। 2 চামুচমান ঘি মই গলাই পেলাই ইয়াত দি দিছোঁ। আপোনালোকে ঘিৰ বদলি ৰিফাইন তেলো দিব পাৰে, কিন্তু ঘিত খুৰমাকেইটা বনালে বেছি ভাল হয় খাবলৈ, সেইটো কাৰণে মই ঘিয়ে দিছোঁ। আৰু ঘিখিনি দিয়াৰ পাছত গোটেইখিনি ভালকৈ মই এনেকৈ মোহাৰি লৈছোঁ। আৰু এনেকৈ মোহাৰি ল'লে খুৰমাকেইটা বেছি মুচমুচীয়া হয়। আৰু অকণমান দেৰি সানি লোৱাৰ পাছত আপোনালোকে এনেকৈ মুঠি মাৰি চাব, যদি মুঠিটো ধুনীয়াকৈ বান্ধ খায় সেইটো জোখতে আপোনালোকে ঘিটো ৰাখিলেই হ'ব। তাতকৈ বেছি ঘি বা ৰিফাইন দিব নালাগে। তাতকৈ বেছি যদি হৈ যায় তেতিয়া খুৰমাকেইটা ইমান ভাল নহয়, সেইটো জোখতে আপোনালোকে ৰাখিব। আৰু অকণমান মই কুহুমীয়া গৰম পানী লৈছোঁ, বেছিও নহয়, একেবাৰে কুহুমীয়া হয়। কুহুমীয়া গৰম পানী দি এনেকৈ মই আটাখিনি মঠি লৈছোঁ। কাৰণ ইয়াত মই ঘি দি দিছোঁ, বেছি ঠাণ্ডা পানী দি দিলে ঘিখিনি অকণমান গোটা মাৰি যাবও পাৰে, সেইটো কাৰণে মই অকণমান কুহুমীয়া গৰম পানী লৈ আটাখিনি এনেকৈ মই মঠি লৈছোঁ। আৰু ডোটো মই অকণমান টানকৈ মঠিছোঁ। ৰুটি বা পুৰি বনোৱা ডোটোতকৈ অকণমান টান হ'লে খুৰমাকেইটা বেছি ভাল হয়, সেইটো কাৰণে মই অকণমান টানকৈ এনেকৈ মঠিছোঁ। আৰু এইখিনি মই 15 মিনিটমানৰ কাৰণে এনেকৈ ৰাখি দিছোঁ। আৰু 15 মিনিটমানৰ পাছত মই আপোনালোকক দেখাইছোঁ ডোটো আগতকৈ অকণমান কোমল হৈ গৈছে। এইখিনি মই ভালকৈ আকৌ মঠি ল'ব লাগিব। ভালকৈ মঠাৰ পাছত ৰুটিকেইটা বনাবৰ কাৰণে মই 5টা বল বনাই লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে অকণমান ডাঙৰ ডাঙৰকৈও বনাব পাৰে, 3টামান কৰি ল'বও পাৰে। আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ কৰি ল'ব। ৰুটিকেইটা মই বেছি পাতলকৈও বেলা নাই বা বেছি ডাঠকৈও বেলা নাই, মই এইটো জোখতে বেলিছোঁ। যদি আপোনালোকে খুৰমাকেইটা অকণমান গোটা গোটাকৈ খাওঁ বুলি ভাবে তেতিয়া অকণমান ডাঠকৈ ৰাখিব, তেতিয়া খুৰমাকেইটা বেছি ধুনীয়া হয়। মই আজি খুৰমাকেইটা অকণমান দীঘলীয়া চাইজত ৰাখিম, সেইটো কাৰণে মই অকণমান পাতল কৰি পেলাই এনেকৈ বেলি লৈছোঁ। বেছিও পাতল নহয়, আপোনালোকক জোখটো মই ইয়াত দেখাই দিছোঁ। আৰু এনেকৈ মই দীঘলীয়াকৈ কাটি লৈছোঁ। আপোনালোকে যিটো চাইজতে ভাল পায় তেনেকৈয়ে কাটিব। আৰু সদায় একেটা ধৰণে খায়ো ভাল নালাগে, কেতিয়াবা অকণমান গোটা গোটা হ'লে ভাল লাগে বা কেতিয়াবা অকণমান দীঘলীয়া হ'লে ভাল লাগে। আপোনালোকে যিটো যেনেকৈ ভাল পায় তেনেকৈ কাটি ল'ব। আৰু এয়া মোৰ ধুনীয়াকৈ কাটি লোৱা হৈ গৈছে। কাটোতে যদি আপোনালোকৰ অকণমান লাগি ধৰা নিচিনা হয়, তেতিয়া আপোনালোকে অকণমান শুকান ময়দা ছিটিয়াই ল'ব, তেতিয়া ধুনীয়াকৈ কাটিব পাৰিব, অকণো লাগি নধৰে। প্ৰথমতে মই এনেকৈ 2টা ৰুটি কাটি ল'লোঁ। আৰু এয়া মই চাইজটো আপোনালোকক দেখাই দিছোঁ, এইটো চাইজতে মই কাটি লৈছোঁ। আৰু পাছৰখিনি মই যেতিয়া বনাই যাম আৰু তেতিয়া কাটি ল'ম। 2টা ৰুটি কাটি পেলাই এনেকৈ মই লৈ লৈছোঁ। আৰু এইফালে খুৰমাখিনি বনাবৰ কাৰণে মই গেছতে কেৰাহীখন গৰম কৰি অলপমান ৰিফাইন তেল দি দিছোঁ। আৰু মই অলপমান বহল কেৰাহী লৈছোঁ। খুৰমা বা নিমকি ভাজিবলৈ হ'লে এনেকৈ কেৰাহীখন যদি অকণমান বহল হয় তেতিয়া একেবাৰতে বহুতকেইটা দিব পৰা যায়, সেইটো কাৰণে মই অকণমান বহল কেৰাহী লৈছোঁ। যদি আপোনালোকৰ ওচৰত এনেকুৱা বহল কেৰাহী থাকে, বহল কেৰাহীখন লৈ ল'ব, একেবাৰতে বহুতকেইটা বনাব পাৰিব। আৰু তেলখিনি গৰম হোৱাৰ পাছত অকণমান গৰম হৈছে, বহুত বেছিও নহয়, অলপমান গৰম হোৱাৰ পাছতে মই ইয়াত এপিচ দি চাইছোঁ আৰু ধুনীয়াকৈ উতলি আহিছে। এইটো জোখতে আপোনালোকে খুৰমাকেইটা দিব। ইয়াতকৈ তেলখিনি বহুত বেছি যদি গৰমো হৈ যায় তেতিয়া খুৰমাখিনি দিয়াৰ লগালগ বাহিৰতো জ্বলি আহে আৰু ভিতৰতো একেবাৰে কেঁচা হৈ থাকে। সেইটো কাৰণে বহুত বেছিও গৰম হ'ব নালাগে বা একেবাৰে ঠাণ্ডাও হ'ব নালাগে। একেবাৰে ঠাণ্ডা তেলত খুৰমাখিনি ভাজিলেও ভাল নহয়, সেইটো কাৰণে দিয়াৰ পাছতে যদি খুৰমাটো উতলি আহে সেইটো জোখতে আপোনালোকে দিব। আৰু গেছটো কম কৰি পেলাই যেতিয়া খুৰমাখিনি অকণমান ৰঙচুৱা হয় তেতিয়া গেছটো একেবাৰে কম কৰি অলপ সময় ভালকৈ ভাজিব, তেতিয়াহে খুৰমাকেইটা বেছি মচমচীয়া হয়। আৰু এয়া মই দেখাই দিছোঁ, ধুনীয়াকৈ খুৰমাকেইটা লেয়াৰ নিচিনা হৈ গৈছে। আৰু গেছটো কম কৰি পেলাই এনেকৈ মই অলপ সময় ভালকৈ ভাজি লৈছোঁ। আৰু ইয়াৰ কালাৰটো অলপ আহিছে, এইটো জোখতে মই নমাই দিম। যেতিয়া ঠাণ্ডা হয় তেতিয়া কালাৰটো আৰু অকণমান আহি যায়, সেইটো কাৰণে মই এইটো জোখতে নমাই দিছোঁ। কিন্তু অকণমান সময় ভাজিলেহে খুৰমাকেইটা একদম ভিতৰলৈকে মচমচীয়া হ'ব। যদি ভালকৈ ভজা নহয় তেতিয়া খুৰমাকেইটা পাছত কোমল নিচিনা হৈ যায়। সেই কথাটো আপোনালোকে মন কৰিব, ভালকৈ খুৰমাখিনি লৰাই লৰাই ভাজি ল'ব। বাকী থকা খুৰমাখিনিও মই এনেকৈ ভাজি লৈছোঁ। আৰু খুৰমাখিনি যেতিয়া কালাৰটো আহিব তেতিয়া আপোনালোকে গেছটো অকণমান কম কৰি পেলাই লৰাই লৰাই ভাজি ল'ব, তেতিয়া বহুত ধুনীয়া হয় খুৰমাকেইটা। অকণমান সময় লাগে, কিন্তু এনেকৈ যদি খুৰমাকেইটা বনোৱা হয় বহুত দিনলৈকে ভাল হৈ থাকে। এইফালে মই গোটেইখিনি খুৰমা ভাজি লোৱা হৈ গ'ল। আৰু এতিয়া মই খুৰমাখিনি ঠাণ্ডা হ'বলৈ দিছোঁ। যদি খুৰমাখিনি গৰমে গৰমে আমি চেনি পানী দি দিওঁ তেতিয়া খুৰমাখিনিয়ে চেনি পানীখিনি শুহি লয় আৰু কোমল নিচিনা হৈ যায়, তেতিয়া বেছি মচমচীয়া নহয়। সেইটো কাৰণে একেবাৰে ঠাণ্ডা কৰি ল'ব। যদিও গৰম হৈ থাকে আপোনালোকে ফেনত দি পেলাই হ'লেও ঠাণ্ডা কৰি ল'ব। আৰু ইয়াত মই 2 কাপ চেনি দিছোঁ।
তিনি কাপ আটাত মই 2 কাপ চেনি আৰু 1 কাপ পানী দিছোঁ। চেনি যিমান হয় তাৰ আধাৰ পানী দিলে এইটো জোখত যদি আমি চুগাৰ চিৰাপটো বনোৱা হয় তেতিয়া খুৰমাটো বহুত ধুনীয়া হয়। 1 কাপ পানী দি পেলাই মই এনেকৈ গোটেইখিনি লৰাই দিছোঁ আৰু চেনিখিনি গলি নোযোৱালৈকে এনেকৈ মই লৰাই আছোঁ, নহ'লে কেৰাহীখনৰ তলত চেনিখিনি লাগি ধৰিব পাৰে আৰু চেনিখিনি অকণমান লেতেৰা নিচিনা লাগিছে, কিন্তু যেতিয়া চেনিখিনি উতলি আহিব তাৰ লেতেৰাখিনি ধুনীয়াকৈ ওলাই যায় আৰু সেইখিনি মই এনেকৈ হেতাখনে কাঢ়ি দিছোঁ। চব চেনিতে এনেকৈ লেতেৰা ওলাই নাযায়, যদি ওলাই আপোনালোকে এনেকৈ হেতাখনে কাঢ়ি দিব আৰু চুগাৰ চিৰাপখিনি ধুনীয়াকৈ চাফা হৈ যায়। যদি আপোনালোকে মিঠাটো খাই বেছি ভাল পায় তেতিয়া যিমানখিনি আটা দিছে আপোনালোকে সেইটো জোখতে চেনি দি ল'ব। মই মিঠাটো অকণমান কম হ'লে ভাল পাওঁ, সেইটো কাৰণে মই ইয়াত 3 কাপ আটাত 2 কাপ চেনি দিছোঁ। আপোনালোকে নিজৰ কথা, যদি মিঠাটো অকণমান বেছি কৰোঁ বুলি ভাবে তেতিয়া আটাৰ বা ময়দাৰ সমানে আপোনালোকে চেনিখিনি দি ল'ব। তাৰ আধা পানী দিলে হ'ব। আৰু এয়া দেখিছে লেতেৰাখিনি কাঢ়ি দিয়াৰ পাছত চুগাৰ চিৰাপখিনি ধুনীয়াকৈ চাফা হৈ গৈছে। চুগাৰ চিৰাপখিনি 5-6 মিনিটমান সময় উতলাৰ পাছত দেখিব অকণমান ডাঠ নিচিনা হয় আৰু যদি দুটা আঙুলিৰ মাজত এনেকৈ লৈ চাব, এনেকৈ যদি এডাল তাঁৰৰ নিচিনা হয় এইটো জোখতে আমি ৰাখিব লাগিব। ইয়াতকৈ বেছি উতলাই থাকিলে টান হৈ যাব পাৰে চুগাৰ চিৰাপখিনি, সেইটো কাৰণে এইটো জোখতে ৰাখিব। আৰু মই গেছটো অফ কৰি দিলোঁ। অফ কৰাৰ লগালগ মই আপোনালোকক আকৌ এবাৰ দেখাইছোঁ। ইয়াৰ চুগাৰ চিৰাপখিনি এডাল তাঁৰ নিচিনা হৈছে। যদি তাঁৰ নেবান্ধে আপোনালোকে আৰু অকণমান সময় উতলাই ল'ব। যদি তাঁৰ নেবান্ধে তেতিয়া খুৰমাকেইটা কেতিয়াও ভাল নহয়। এই জোখটোলৈকে আপোনালোকে চাই ল'ব। আৰু যিখিনি মই ফ্ৰাই কৰি থৈছিলোঁ খুৰমা আৰু 1 মিনিটমানৰ পাছতহে মই ইয়াত মিহলি কৰি দিছোঁ। চুগাৰ চিৰাপখিনি যদি বহুত বেছি গৰমো হৈ থাকে লগালগ যদি আমি খুৰমাখিনি দি দিয়া হয় তেতিয়া খুৰমাখিনি অকণমান কোমল হৈ যাবও পাৰে ভিতৰটো, সেইটো কাৰণে 1 মিনিটমানৰ পাছতহে মই খুৰমাখিনি কেৰাহীখনত ঢালি দিছোঁ আৰু এনেকৈ মই হেতাখনে লৰাই দিছোঁ। আৰু এখন মই চেপেটা হেতা লৈছোঁ, এনেকুৱা চেপেটা হেতাখন হ'লে লৰাবলৈ বেছি ভাল হয়, চেনি পানীখিনি ধুনীয়াকৈ লাগি যায়, সেইটো কাৰণে মই এনেকৈ এখন চেপেটা হেতাৰে গোটেইখিনি এনেকৈ লৰাই দিছোঁ। আৰু অকণমান সময় লৰোৱাৰ পাছতে আপোনালোকে দেখিব চেনিখিনি গোটা বান্ধি আহে। ইয়াত দেখিছে ধুনীয়াকৈ গোটা হৈ আহিছে। খুব সহজতে আপোনালোকে এনেকৈ খুৰমা বনাব পাৰিব আৰু বনায়ো ভাল লাগে আৰু বহুত দিন ভাল হৈ থাকে। আৰু যিহেতু ঘৰত বনোৱা বস্তু খাবলৈও বহুত ভাল লাগে। যদি 2-3টা খুৰমা এনেকৈ লাগি থাকে হাতেৰে এনেকৈ এৰুৱাই দিব আৰু প্ৰথমতে 2 ঘণ্টা বা 3 ঘণ্টামানলৈকে খুৰমাখিনি কোমল হৈ থাকে। 3-4 ঘণ্টা পাছতহে খুৰমাখিনি টান হয়। আৰু এয়া মই 3 ঘণ্টামানৰ পাছত আপোনালোকক দেখাইছোঁ। শব্দটো শুনি আপোনালোকে গম পাইছে চাগে, সঁচাই খুৰমাকেইটা বহুত ধুনীয়া হৈছে। খুব সহজ পদ্ধতিৰে আপোনালোকে ঘৰতে বনাব পাৰিব। আৰু মোৰ কেৰাহীখনতো অকণমানো চেনি লাগি থকা নাই। ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ।